মই দুদিন পূৰ্বে অসম জাতীয় বিদ্যালয় এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈছিল আৰু আজি আকৌ মই ইয়ালৈ আহিছোঁ। নিয়মমতে মই আহিব নালাগে, ইমান ঘনে ঘনে আহিলে মৰম নাপায় মানুহে, কিন্তু এইকাৰণে আহিছোঁ যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিবা এটা লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই অনুষ্ঠানটোৰ আয়োজন কৰিছে। ৰাহুল গৌতমে যেতিয়া মোক ফোন কৰি কৈছিল যে নহয় আপুনি এপাক দেখা দিলেই হ'ব, আপুনি আহক, মই আপোনালোকক কওঁ যে 15 বছৰীয়া মোৰ সাংবাদিকতাৰ জীৱনত গুৱাহাটীত বহুত অনুষ্ঠানলৈ গৈছোঁ, বহুত শিক্ষানুষ্ঠানৰ অনুষ্ঠান চাইছোঁ, কিন্তু অসম জাতীয় বিদ্যালয়ৰ প্ৰতি মোৰ এটা সুকীয়া আকৰ্ষণ আছিল। মই NDTVত কাম কৰাৰ দিনৰ পৰাই হওক, নিউজ লাইভত কাম কৰাৰ দিনৰ পৰাই হওক আৰু বৰ্তমান সময়তো হওক, আৰু এতিয়া সেই আকৰ্ষণটো আৰু অধিক মোৰ বৃদ্ধি হৈছে। তাৰ দুটা কাৰণ। এতিয়া মই কিছু পৰিমাণে বয়সৰ ফালৰ পৰা অভিজ্ঞ হৈছোঁ, আৰু দ্বিতীয় কাৰণটো হৈছে মোৰ নিজৰ ছোৱালীজনী ইয়াৰ ছাত্ৰী হৈছে। সেইদিনাখন নোকোৱা কথা এটা মই আপোনালোকৰ আগত এতিয়া ক'ব বিচাৰোঁ। সেইদিনাখন ক'ব পৰা হ'লে ভাল লাগিলহেঁতেন, কাৰণ বৰগোহাঁই ছাৰ তাত আছিলে। হোমেন বৰগোহাঁই ছাৰৰ লগত সেই কথাটো জড়িত। আপোনালোকৰ সকলোৰে মনত আছে, মই নিউজ লাইভত থাকোঁতেনে কথা বাৰ্তা নামৰ এটা অনুষ্ঠান কৰিছিলোঁ 1.5 বছৰ ধৰি। বৰগোহাঁই ছাৰক তাৰ পূৰ্বে আমাৰ তাত জড়িত কৰা হৈছিল। সেই সময়ত নিউজ লাইভত মুখামুখি নামেৰে অনুষ্ঠান কৰিছিল, ছাৰে বেলেগক প্ৰশ্ন কৰিছিল। সেই অনুষ্ঠানটোত ছাৰক মই প্ৰশ্ন কৰিছিলোঁ, আৰু তাৰে এটা অনুষ্ঠান আছিল ছাৰে মোক প্ৰশ্ন কৰিছিল। সেই কথা বাৰ্তাৰ সেই খণ্ডটো মোৰ জীৱনৰ কাৰণে চিৰস্মৰণীয় এইকাৰণেই যে প্ৰথমবাৰৰ কাৰণে হয়তো মোৰ জীৱনৰ কিছুমান কথা অসমৰ ৰাইজে গম পাইছে, আৰু ছাৰে সেইদিনাখন মোক সুধিছিল। তাৰে এটা প্ৰশ্ন আছিল যে তোমাৰ সন্তানক ভৱিষ্যতলৈ তুমি ক'ত পঢ়ুৱাবা? যিহেতু অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যমৰ কথা সেই আলোচনাটোত আহিছিল। মই ছাৰক ওলোটাই সুধিছিলোঁ, ছাৰ আপুনি মোতকৈ বহুত অভিজ্ঞ ব্যক্তি, আপুনি মোক কওকচোন যে মই ক'ত পঢ়ুৱালে ভাল হ'ব, আপোনাকেই সুধিছোঁ। ওলোটাই মই ছাৰক প্ৰশ্নটোৰ উত্তৰ বিচাৰিছোঁ। ছাৰে কৈছিল, তুমি দেউতা, ছোৱালীজনীৰ এগৰাকী মাক আছে, মাক আৰু দেউতাকে সিদ্ধান্ত ল'ব লাগে সন্তানৰ ক্ষেত্ৰত। মই ছাৰক তেতিয়াও সঠিক উত্তৰটো দিব পৰা নাছিলোঁ, মই ক'ত পঢ়াম, মই মনে মনে ভাবি আছিলোঁ বুলি কৈছোঁ। আৰু সেইদিনাখন ছাৰক মই তাত ক'ব পৰা হ'লে ভাল লাগিলহেঁতেন, কিন্তু অসীম কৃষ্ণ বৰুৱাই চিনাকি কৰি দিওঁতেনে কৈছে যে আজি আমাৰ এই অনুষ্ঠানটোৰ তেখেত এগৰাকী অভিভাৱক। তেতিয়াই হয়তো বৰগোহাঁই ছাৰে গম পাইছে যে মোৰ ছোৱালীয়ে ইয়াত পঢ়ে। মই আপোনালোকক এই কথাটো ক'বলৈ গৈ কি ক'ব বিচাৰিছোঁ জানেনে? যেতিয়া মই ইয়াত দিছিলোঁ, নামভৰ্তি কৰাৰ এটা সিদ্ধান্ত নিজে নিজে লৈছিলোঁ, মই অলপ ভয়ো খাইছিলোঁ। গোটেই সমাজখনৰ পৰিৱেশটো দেখিছিলোঁ। গুৱাহাটীৰ সকলো সম্পাদকবিলাক, ডাঙৰ ডাঙৰ সাংবাদিকবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ চেহেৰাবিলাক যেতিয়া মনলৈ আহে, তেতিয়া বুকুখন ক'ৰবাত কঁপি যায়। মই ভুল কৰিছোঁ নেকি, মই ভুল কৰিম নেকি, এনেকুৱা লাগিছে। কাৰণ সকলোৰে ইংৰাজী মাধ্যমত পঢ়িছে। অনুপম চক্ৰৱৰ্তীক বাদ দি আৰু গৌতম শৰ্মাক বাদ দি সেই সময়ৰ সংবাদ জগতৰ লগত জড়িত আগৰ মনোৰম গগৈৰ কথা বাদ দিছোঁ, তেখেত বহুত আমাতকৈ চিনিয়ৰ। মোৰ চকুৰ আগত যিখিনি জিলিকিছে, এই দুজনক বাদ দি বাকী দেখোন কোনো অসমীয়া মাধ্যমত পঢ়ুৱাই নাই। কিন্তু আজি মই আপোনালোকক কওঁ, মোৰ সেই আশংকা, মোৰ সেই দ্বিধা, মোৰ সেই সন্দেহ একো নাই এতিয়া। মই খুব সুখী, আৰু অকল সুখীয়ে নহয়, মই এতিয়া আন 10জনতকৈ খুব গৌৰৱেৰে কৈ মই ভাল পাওঁ যে মোৰ ছোৱালীজনী অসম জাতীয় বিদ্যালয়ত পঢ়ায়। আৰু আপোনালোকে নিজেও হয়তো সেই পৰিৱেশটোৰ মুখামুখি হৈছে। যেতিয়া তাইক কোনোবাই সোধে তুমি কোন শ্ৰেণী, যেতিয়া তাই বহুত অভিভাৱকে অলপ দেৰি প্ৰাথমিক মোক সোধে মানে তাই অসমীয়া মাধ্যমত হয়, মানে কিনো এইটো প্ৰাথমিকটো বুজিয়ে নাপায়। মোৰ তেতিয়া আৰু ভাল লাগে যে তাই এটা খুব শুদ্ধ অসমীয়া শব্দ কৈছে, প্ৰাথমিক। এতিয়া তাই 2য় শ্ৰেণী, অৰ্থাৎ বহুতে কয় ক্লাছ 2। এই যে যিটো গৌৰৱ, যিটো তৃপ্তি, মই এগৰাকী অভিভাৱক হিচাপে নহয়, মই ভাবোঁ ইয়াত থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ জীৱনতো সেই তৃপ্তিটো
যিটো আছে যে আমি অসম জাতীয় বিদ্যালয়ত পঢ়িছোঁ আৰু আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আৰু আমি আনতকৈ কিছু বেলেগ আমি পৃথক সেইদিনাখন মই তাত যিটো কথা কৈছিলোঁ মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে সেইটোৱেই উপলব্ধি কৰে যে আমি আনতকৈ পৃথক আমি আনতকৈ বেলেগ ইমানবিলাক শিক্ষানুষ্ঠান আছে আমি ক'তো সেই পৰিৱেশটো দেখা নাই জাতীয় বিদ্যালয়ত এই পৰিৱেশটো দেখিছোঁ সেইকাৰণে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মই অনুৰোধ কৰোঁ যে এজন ভাল মানুহ হোৱাটোৱে আমাৰ আটাইতকৈ কাম্য আমাক ভাল মূল্য দিব বিচাৰিছে তাক তেওঁলোকে সোঁৱৰণ কৰিব বিচাৰিছে আৰু তাক ইয়াত তেওঁলোকে ৰোমন্থন কৰিব বিচাৰিছে প্ৰত্যেকগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীলৈ মই হাৰ্দিক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আজি আকৌ মোৰ ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জনাই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ নমস্কাৰ